তো হেল্ল' গাইজ, আজি মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আপুনি যে লিংক কৰিলে সেই লিংকটো এতিয়া হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক যদি আপুনি এতিয়াও কৰা নাই তেনেহ'লে ভিডিঅ'টো চাব, আৰু যদি আপুনি কৰিছে লিংক তথাপিও চাব, কিয়নো আপুনি লিংক কৰিছে আপোনাৰ কম্পিউটাৰ দোকানত গৈ যেতিয়া লিংক কৰিছে তেতিয়া যদি কিবা কাৰণত যদি ফেইল হৈ থাকে আপোনাৰ পেন কাৰ্ডটো লিংক নহয়, আপুনি কেনেকৈ চাব যে লিংক আছে নে নাই। আপুনি ধৰক বহুত দিন আগতে লিংক কৰিছিলে, এতিয়া লিংক আছে নে নাই সেইটো কেনেকৈ চেক কৰিব। আপোনাৰ মোবাইলতে চাব পাৰিব। আপুনি একদম সহজতে একদম 5 মিনিট লাগে, আপোনাৰ 5 মিনিটৰ ভিতৰত আপুনি চেক কৰিব পাৰিব। আপুনি যদি নাজানে তেনেহ'লে মই ভিডিঅ'টোত দেখুৱাই দিম আপুনি কেনেকৈ এইটো লিংক কৰিব আৰু কেনেকৈ চাব লিংকটো আছে নে নাই। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আগবাঢ়ো। যদি আপুনি লিংক কৰিছে তেনেহ'লে তথাপিও চাব। বলক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা ক'বলৈ গৈছোঁ, যদি মোৰ ভিডিঅ'টোত আপুনি চাই অলপো সহায় পায় তেনেহ'লে একটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ বন্ধু জানে কেনেকৈ এইটো লিংকটো চাই লিংক হৈছে নে নাই আৰু কেনেকৈ লিংক কৰে। আৰু যদি আপুনি নতুন নতুন ভিডিঅ' পাবৰ বাবে সাবস্ক্রাইব করে দিব। নতুন নতুন ভিডিও যদি আপুনি চাব বিচাৰে মোৰ ভিডিঅ'বিলাক আপুনি যদি চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব। যেতিয়াই মই ভিডিঅ'টো আপলোড কৰিম তেতিয়া আপুনি নটিফিকেশ্যনটো পাই যাব মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে। বলক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোবাইলৰ স্ক্ৰীনত যাওক, আপোনাৰ মোবাইলটো ডাটাটো অন কৰি লওক। সৰি, ডাটাটো অন হৈ আছে। বলক। তো গাইজ প্ৰথমতে আপুনি কি কৰিব, প্ৰথমতে আপুনি গুগল বা ক্ৰম ব্ৰাউজাৰ এইটো দুটা আপোনাৰ এপ মোবাইলতো থাকেই, সকলোৰে মোবাইলতে থাকে। আপোনাৰ গুগলটো সকলো মোবাইলত থাকে। গুগলটোত আপুনি লিংক বুলি আপুনি তাৰপিছত FILING ই ফিলিং আৰু চাইড টাইপ কৰিব নালাগে। আপুনি এইটো ওপৰত চাই আছে হোম ইনকাম ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা আপোনাৰ মোবাইলত আহিব। আপোনাৰ এনেকুৱা যেতিয়া আহিব তেতিয়া আপুনি কি কৰিব, আপোনাৰ এইটো চাওক আধাৰ লিংক, এইটো আপুনি আধাৰ লিংক কৰিব হ'লে, আৰু যদি আপুনি লিংক কৰিছে কেনেকৈ চেক কৰিব লিংক হৈছে নে নাই এইটো আধাৰ লিংক। এইটোত আপুনি কি কৰিব, প্ৰথমতে মই দেখুৱাই দিওঁ কেনেকৈ লিংক কৰে, তাৰপিছত দেখুৱাই দিওঁ আপুনি কেনেকৈ চাব লিংকটো হৈছে নে নাই। এইটো চাওক, ইয়াত ক্লিক কৰিলোঁ। আপোনাৰ ইয়াত আপুনি চাওক প্ৰথমতে মই দিছোঁ আপোনাৰ পেন কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, পেন কাৰ্ডৰ যিটো নাম আছে, তাৰপিছত তলতো মোবাইল নম্বৰ দিছোঁ। এইটো ফিল আপ কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ইয়াত আপোনাৰ দুটা অপশ্যন আপুনি চাই আছে, আই হেভ অনলি ইয়ৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, তাৰপিছত আছে আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছ। আপুনি তলতো ক্লিক কৰিব, আই এগ্ৰি টু আধাৰ এইটো ভেলিড ডিটেইলছটো আপুনি ইয়াতে এটা টেপ কৰিব, এটা টিক মাৰ্ক বহাই দিব। টিক মাৰ্ক বহাই দিয়াৰ পিছত আপোনাৰ একদম নিশ্চয় আপুনি চাই আছে আধাৰ লিংক, ইয়াত আপুনি ক্লিক কৰি দিব। আপোনাৰ ক্লিক কৰাৰ পিছত যদি আপোনাৰ নামটো আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ লগত নিমিলে তেনেহ'লে আপুনি এনেকুৱা শ্ব' কৰিব। এইটো চাওক কৈ আছে নেম হেজ, এইটো আপোনাৰ চাই আছে যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত মিলা নাই নামটো। আপোনাৰ শুদ্ধ নামটো দি দিব। আপোনাৰ শুদ্ধ নামটো যেতিয়া দিব, শুদ্ধ নামটো দিয়াৰ পিছত আপোনাৰ OTP আহিব। আপোনাৰ মোবাইলত OTP অহাৰ পিছত আপোনাৰ OTPটো দি দিব। আপোনাৰ যিটো মোবাইল নম্বৰ দিব সেইটো মোবাইল নম্বৰতে আহিব। সেই OTPটো দি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ যাব। তাৰপিছত আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈছে নে নাই। লিংক এটা ক্লিক কৰিব ছেকেণ্ডত। ইয়াত আপুনি আপোনাৰ পেন কাৰ্ড নম্বৰটো আপুনি দি দিব। পেন কাৰ্ড নম্বৰটো দিয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰটো আপুনি দি দিব। আধাৰ নম্বৰটো আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ এইটো চাওক ইয়ৰ পেন কাৰ্ড, এইটো পেন কাৰ্ড নম্বৰ, আধাৰ নম্বৰ এইটো আহিব। আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড নম্বৰ লিংক হৈ আছে, এনেকুৱা এণ্টাৰ শ্ব' কৰিব। আৰু যদি আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড নম্বৰটো এতিয়াও লিংক হোৱা নাই তেনেহ'লে কেনেকুৱা দেখুৱাব, আপুনি
দেখুৱাই দিওঁ, সেইটোও দেখুৱাই দিওঁ আপোনাক। আপুনি পেন কাৰ্ড চেক কৰিব হ'লে যে লিংক আছে না নাই, এইটোত আপুনি লিংক কৰিব হ'লে আৰু এইটোত চেক কৰিব হ'লে এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেন কাৰ্ড নম্বৰটো আপুনি দি দিব। ইয়াত আপুনি পেন কাৰ্ড নম্বৰটো আপুনি দি দিব। তাৰপিছত আধাৰ কাৰ্ড নম্বৰটো আপুনি দি দিব। তাৰপিছত ক্লিক কৰিব। এইটো কৈ আছে যে পেন নট লিংক উইথ আধাৰ, প্লিজ চেকিং অন লিংক কৰিব কৈ আছে আপোনাৰ। লিংক কৰিব আপোনাক। এইখিনি আছিলে ভিডিঅ'টো অসুবিধা হৈছে কিবা আপোনাৰ বুজিব তেনেহ'লে মোক আপুনি হোৱাটছআপ কৰি কৈ দিব আৰু মোৰ মোবাইল নম্বৰটো দিয়া থাকিব, ফোন কৰি সুধিব পাৰে কিবা যদি আপুনি বুজাত আপুনি অসুবিধা হৈছে। এইখিনি আছিলে আজিৰ কাৰণে। বাই, বেলেগ এটা ভিডিঅ'ত লগ পাম আকৌ।